ব্লেক টি বনাবৰ কাৰণে আধা ইঞ্চি আদা লৈ ল'ব আৰু এনেকৈ খুন্দি ল'ব। লগতে আপোনালোকে যদি বিচাৰে তেন্তে দুটামান ইলাচি আৰু অকণমান জালুকৰ গুটিও ঢালি দিব পাৰে। গোটেইখিনি ভালকৈ খুন্দি ল'ব। এইটো চাওক আমাৰ চাহৰ মছলাটো ৰেডি হৈ গ'ল। এতিয়া আমি চাহখিনি বনাব লাগিব। চাহ বনাবৰ কাৰণে এটা চচপেনত 1 কাপ পানী গৰম কৰিব। যেতিয়া পানীখিনি গৰম হৈ যাব আমি অকণমান চাহপাত ঢালি দিম। আমি চাহপাত কমকৈ ইউজ কৰিব লাগিব। তাৰপিছত আমি অথনি খুন্দা মছলাখিনি ঢালি দিম। এতিয়া আমি এইখিনি উতলিব দিম। এয়া চাওক উতলি আহিছে। তাৰপিছত আমি গেছটো অফ কৰি এইখিনি চাকি ল'ম। ব্লেক টি খালে আমাৰ ষ্টমাকটো লাইট ফিল হয় আৰু আপোনালোকে বহুত এনাৰ্জেটিক ফিল কৰিব। টেষ্টটো বঢ়াবৰ কাৰণে আমি অকণমান লেমন জুচ ঢালি দিছোঁ আৰু যদি আপোনালোকক মিঠা লাগে তেন্তে আপোনালোকে মৌজুলো ঢালি দিব পাৰে। তাৰপিছত আমি এইখিনি চামুচে ভালকৈ মিক্স কৰি দিম। এইটো আমাৰ ব্লেক টিটো ফাইনেলি ৰেডি হৈ গ'ল।